পিছফালৰ বাৰাণ্ডাৰ পৰা তাঁতশালৰ খটখট মাত। অলপ সময়ৰ পাছতেই মাতটো নাইকিয়া হৈ গ'ল। ৰিজু আচৰিত হৈ পৰিল। আজি মাৰ কি হৈছে? কাপোৰ বোৱাৰ মাজত বাৰে বাৰে হঠাতে ৰৈ যায়। তাই এইবাৰ আৰু পঢ়াৰ টেবুলত বহি থাকিব নোৱাৰিলে। তৎক্ষণাত গৈ মাকৰ ওচৰ পালেগৈ। মা, আজি তোমাৰ কি হৈছে? ৰিজুৰ মাত শুনি মাক চকামকা খাই উঠিল। ৰিজুৱে আকৌ সুধিলে, মা তোমাৰ কি হৈছে আজি? মাকে চিন্তিত মনেৰে ক'লে, মনটো দেখোন বৰ বেয়া লাগি আছে অ'। কাপোৰত মনেই বহাব পৰা নাই দেখোন। এক সপ্তাহ হ'ল দাদাৰ এতিয়ালৈকে একো খবৰেই নাই। অইনবাৰ হ'লে কলেজৰ মাহিলী ফিজ দিয়াৰ কেইদিনমান আগতেই খবৰ কৰে। এইবাৰ তাক দিবলৈ তোমাৰ হাতত পইচা আছে জানো? নাই, তথাপিও কিবা এটা কৰিব লাগিব। কিন্তু তাৰেই দেখোন খবৰ খাতি নাই। এনেতে আগফালৰ চোতালত কোনোবাই চাইকেলৰ বেল বজোৱা যেন শুনা গ'ল। মাকে ক'লে, ৰিজু যাচোন চাগৈ কোন আহিছে। বাহিৰৰ পৰা মাত এটা ভাহি আহিল, বৰমা, মই নিতু, ঘৰত আছেনে আপোনালোক কোনোবা? দুয়োজনী বাহিৰলৈ ওলাই গ'ল। অ' নিতু, বহি, ইমান উধাটো খাই আহিছ যে? মাকে ক'লে। হ'ব দিয়ক বৰমা, কিন্তু আজি নিউজ চাইছিলেনে আপোনালোকে? নিতুৱে সুধিলে। মাকে ক'লে, নাই চোৱা দেখোন। কি হ'লনো নিউজত? নিতুৱে ক'লে, বৰমা, নয়ন। কি হ'ল নয়নৰ? মাকে উৎকণ্ঠিত মাতেৰে ক'লে। বৰমা এইটো চাওক। নিতুৱে তাৰ মোবাইলটোৰ ইউটিউবটো উলিয়াই আজি ব্ৰেকিং নিউজটো দেখুৱালে। নিউজটোত কৈ গ'ল, আজি সোণাপুৰৰ বেংকত ডকাইতি কৰিবলৈ গৈ পুলিচৰ গুলীত নিহত হ'ল 2জন। লগতে ল'ৰা 2জনৰ ফটো মোবাইলৰ স্ক্ৰীণত দিলে। তাৰে ভিতৰত এজনৰ ফটো আছিল নয়নৰ। মাকৰ এনে লাগিল গোটেই পৃথিৱীখনেই ওলোটা হৈ গ'ল। যেনে তেনে ৰিজুৰ গাত ধৰি থিয় হৈ থাকিল তেওঁ।